নমস্কাৰ বন্ধু বান্ধৱীসকল আইচিটো অন টপিক্সৰ সৈতে অন ভিডিঅ'ৰ সৈতে য'ত আপোনালোকক দেখিব বিচাৰিম যে আপোনাৰ যিটো জিঅ' টেগিং হৈ যোৱা ঘৰৰ লিষ্ট যিটো হয় 2025 বৰ্ষৰ যিটো জিঅ' টেগিং হৈ গ'ল ঘৰে ঘৰে গৈ পেলাই পঞ্চায়তৰ পৰা মানুহ যাই পেলাই আপোনাৰ যিটো জিঅ' টেগিং কৰিছিলে আৰু জিঅ' টেগিং কৰা যিটো ঘৰৰ লিষ্টখন ইতিমধ্যে প্ৰকাশ পালে চ' আপুনিও যদিহে আপোনাৰ সেল্ফ ভেৰিফিকেশ্যন বা সেল্ফ জিঅ' টেগিং কৰিছিলে মোবাইলৰ যোগেদি আৱাজ প্লাছ 2024 এপটোৰ যোগেদি যদিহে আপুনি মোবাইলৰ যোগেদি কৰিছিলে তথাপিতো আপোনাৰ নেমটো আপুনি চেক কৰিব পাৰিব সো সম্পূৰ্ণ প্ৰসেছটো কেনেকৈ চেক কৰিব আপুনি সম্পূৰ্ণ প্ৰসেছটো মই এই ভিডিঅ'ৰ যোগেদি দেখাবলৈ চেষ্টা কৰিম যদি হেতুকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰিব আৰু যদি এই চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ পাহৰি নাযাব এনে ধৰণৰ অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰপিছত আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ পৰা যিকোনো এটা ব্ৰাউজাৰ আপুনি কৰি ল'ব আপোনাৰ হাতত থকা মোবাইলটোৰ পৰা যিকোনো এটা ব্ৰাউজাৰ আপুনি কৰি লৈ পেলাই আপুনি সাৰ্চ ফৰ টাইপ কৰি দিব pmayg.nic.in বুলি আপুনি টাইপ কৰি দিব টাইপ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব ইয়াতে দেখিব পাৰিব এটা পপআপ মেছেজ আহিব পপআপ মেছেজটো আপুনি ক্লজ কৰিব ইয়াতে ক্লজ কৰি দিব তাৰপিছতে দেখিব পাৰিব ইয়াতে অফিচিয়েল ৱেবছাইটটো আপুনি চলি আহি গৈছে দেখিব পাৰিছে মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইয়াতে আপুনি দেখিব পাৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা ইয়াতে দেখিব পাৰিছে তাৰপিছত ইয়াতে দেখিব পাৰিব আপুনি বহুতকেইটা অপশ্যন ইয়াতে আপুনি দেখিব পাৰিছে বহুতকেইটা অপশ্যন থাকিব তাৰপিছত ইয়াতে দেখিব পাৰিব আৱাজ ছফ্ট ইয়াতে সেকেন্ড যেটো অপশ্যন আছে সেকেন্ড অপশ্যনটো হৈছে আৱাজ ছফ্ট ইয়াতে আপুনি ক্লিক কৰি দিব আৱাজ ছফ্টত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপুনি নতুন এটা ইণ্টাৰফেচ দেখিব পাৰিব নতুন এটা পেজলৈ আপুনি ৰিডাইৰেক্ট হৈ যাব মই আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ' ডেছক্ৰিপশ্যনত এই পেজটোৰ লিংকটো দি দেখিম তেতিয়া ক্লিক কৰি পেলাই আপুনি এইটো পেজলৈ অতি সহজে আহিব পাৰিব আৰু কামখিনি অতি সহজে আপুনি সুন্দৰকৈ কৰিব পাৰিব তাৰপিছত দেখিব পাৰিছে আৱাজ ছফ্টত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব এতিয়া দেখিব পাৰিব ডাটা ৰিপৰ্টছ এনেকৈ বহুতকেইটা আপুনি অপশ্যন দেখিব পাৰিব এতিয়া দেখিব পাৰিছে ৰিপৰ্ট সেকেন্ড যেটো অপশ্যন আছে সেকেন্ড অপশ্যনটো আপুনি ক্লিক কৰি দিব ৰিপৰ্টছত ক্লিক কৰি দিয়াৰ লগে লগে সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব ইয়াতে বহুতকেইটা অপশ্যন দেখিব পাৰিব ইয়াতে আপুনি একো কৰিবৰ দৰকাৰ নাই আপুনি একেবাৰে তললৈ আহিব স্ক্ৰল ডাউন কৰি পেলাই তললৈ আহি পেলাই দেখিব পাৰিব আপুনি তলত একেবাৰে তললৈ আহিব লগতে মই বন্ধু বান্ধৱীসকলক জনাব বিচাৰিম আমাৰ এইটো চেনেলত এটা হোৱাটছআপ গ্ৰুপ আছে চেনেলটোৰ হোৱাটছআপ গ্ৰুপত যদিহে আপুনি জইন হ'ব বিচাৰে তেতিয়াহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংক দি থাকিব তাতে ক্লিক কৰি পেলাই আপুনি এইটো চেনেলৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিব আৰু এনেধৰণৰ আপডেট তথা অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিব চ' তাৰপিছত আপুনি একেবাৰে তললৈ আহিছে এইটো পেজত একেবাৰে তললৈ আহিব তললৈ আহি পেলাই দেখিব পাৰিব ইয়াতে দেখিব পাৰিছে জি নাম্বাৰৰ যেটো দেখিব পাইছে কনফাৰেন্স ৰিপৰ্টত আপুনি যেটো ফাৰ্ষ্ট নাম্বাৰ অপশ্যন আছে এক নম্বৰ অপশ্যনটোত আপুনি ক্লিক কৰি দিব লাগে ওৱান নম্বৰ অপশ্যনটো দেখিব পাৰিছে ষ্টেটাছ অফ আদাৰ জব কাৰ্ড এটা দেখিব পাৰিছে ইয়াতে আপুনি ক্লিক কৰি দিব লাগে ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে আপুনি দেখিব পাৰিব এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব ইয়াতে দেখিব পাৰিছে নতুন এটা পেজ খোল খাইছে চ' লগতে মই বন্ধু বান্ধৱীক জনাব বিচাৰিম যিহেতু চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ অতি সহজে পাই থাকিবলৈ চ' তাৰপিছত আপুনি ফাৰ্ষ্ট যিটো দুটা অপশ্যন আছে দুটা অপশ্যনত আপুনি একো কৰিব নালাগে ফাৰ্ষ্ট দুটা লাইনত আপুনি একো কৰিব নালাগে তাৰপিছতে আপুনি দেখিব পাৰিছে অল ষ্টেট ইয়াতে দেখিব পাৰিছে অল ষ্টেটত আপুনি ক্লিক কৰি দি পেলাই আপোনাৰ নিজৰ ষ্টেটটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব লাগে আপোনাৰ যিটো ষ্টেট হয় নিজৰ ষ্টেটটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব তাৰপিছত এনেকুৱাকৈ আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব আপোনাৰ ব্লকটো চিলেক্ট কৰিব লাগিব আপোনাৰ পঞ্চায়তটো চিলেক্ট কৰিব লাগিব পোষ্ট অফিচটো চিলেক্ট কৰিব লাগিব চ' এনেদৰে আপুনি আপোনাৰ যিটো এড্ৰেছ হয় এড্ৰেছখিনি অতি সহজে আপুনি চিলেক্ট কৰিব পাৰিব দেখিব পাৰিছে লগতে কমেণ্টত আপোনাৰ ডিষ্ট্ৰিক্টৰ নেমটো জনাবলৈ পাহৰি নাযাব ডিষ্ট্ৰিক্টৰ নেমটো কমেণ্টত মেনশ্যন কৰি যাব চ' তাৰপিছতে আপুনি এনেদৰে আপোনাৰ যিটো এড্ৰেছ হয় এড্ৰেছখিনি সম্পূৰ্ণ ফুলফিল কৰিব লাগিব সম্পূৰ্ণ ফুলফিল কৰাৰ পিছতে আপুনি দেখিব পাৰিব তলত আহি তাৰপিছতে ইয়াতে তললৈ আহি পেলাই ইয়াতে দেখিব পাৰিব সৰুকৈ এটা মেট দিয়া আছে বা ইয়াতে আপোনাৰ কেৰেক্টাৰ এটা দিয়া আছে সৰুকৈ এটা মেট দিয়া আছে নাম্বাৰৰ পৰা আপোনাৰ নাম্বাৰ এটা মাইনাছ কৰিব লাগে ইয়াতে প্লাছ বা মাইনাছ ইয়াতে বেসিক্যালি ইয়াতে মাইনাছ কৰিবলৈ দিব নাম্বাৰৰ পৰা আন এটা নাম্বাৰ মাইনাছ কৰিলে কিমান হ'ব ইয়াতে নাম্বাৰটো আপুনি আনসাৰ যেটো হ'ব আনসাৰটো ইয়াতে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত ইয়াতে দেখিব পাৰিছে সাবমিটত আপুনি ক্লিক কৰি দিব সো ইয়াতে সাবমিটত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এন্টাৰ কৰা যেটো আপুনি ডিটেইলছ আপুনি ইয়াতে এন্টাৰ কৰিছিল আপোনাৰ যেটো এড্ৰেছ ইয়াতে এন্টাৰ কৰিছিল এন্টাৰ কৰা এড্ৰেছখিনি সম্পূৰ্ণ ডিটেইলছ বা সম্পূৰ্ণ যেটো লিষ্ট হয় লিষ্টখিনি ইয়াতে আপোনাৰ ইণ্টাৰফেচ দেখিব পাৰিব সো তাৰপিছত এনেকৈ এটা ইণ্টাৰফেচ দেখিব পাৰিব ইয়াতে দেখিব পাইছে সম্পূৰ্ণ নেমখিনি ইয়াতে আপোনাৰ শ্ব কৰিব সো এনেদৰে আপোনাৰ যেটো লিষ্ট হয় লিষ্টটো আপুনি চেক কৰিব পাৰিব ইয়াতে নেমখিনি দেখিব পাৰিছে আপুনি ইয়াতে দেখিব পাৰিব আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হয় ৰেজিষ্ট্ৰেচন নাম্বাৰটো দেখিব পাৰিব বেনিফিচিয়াৰী নেমটো দেখিব পাৰিব প্ৰিয়ৰিটি দেখিব পাৰিব আধাৰ ষ্টেটাসটো দেখিব পাৰিব যদিহে সেন্ডেড হৈ আছে তেতিয়াহ'লে ভাল কথা আৰু যদিহে সেন্ডেড হোৱা নাই তেতিয়াহ'লে আপোনাৰ ভেৰিফাইড হোৱা নাই এনেকুৱা এটা কথা আছে যদিহে আপুনি ইয়াতে সেন্ডেড হোৱা নাই যদিহে আপুনি নিজে মোবাইলৰ যোগেদি আৱাজ প্লাছ 2024 যোগেদি যেটো আপুনি নিজে জিঅ' টেগিং কৰিছিলে যদিহে এনেকুৱা কৰিছে তেতিয়াহ'লে নট সেন্ডেড বুলি দেখুৱাব পাৰে তেতিয়াহ'লে যদিহে নট সেন্ডেড বুলি দেখুৱাইছে তেতিয়াহ'লে আপুনি গাঁও পঞ্চায়ত বা আপোনাৰ যেটো পঞ্চায়তত গৈ পেলাই আপুনি খবৰটো ল'ব এখেতে ডকুমেণ্টছখিনি সম্পূৰ্ণ ডকুমেণ্টছখিনি আপুনি লৈ যোৱাৰ পিছতে এখেতে ভেৰিফাই কৰি দিব ভেৰিফাই কৰি দিয়াৰ পিছতে আপোনাৰ যেটো আধাৰ হয় আধাৰটো ভেৰিফাই হৈ যাব আৰু লগতে সেন্ডেড দেখুৱাব লগতে ইয়াত দেখিব পাৰিব ইউআইডি ষ্টেটাছ যেটো হয় ইউআইডি ষ্টেটটো আপুনি ভেৰিফাইড হৈ যাব ভেৰিফাইড হোৱাৰ পিছতে আপোনাৰ যেটো ঘৰৰ টকাখিনি যেটো লাভ কৰাৰ চিষ্টেম হয় সেই চিষ্টেমত আপুনি টকাখিনি ঘৰৰ টকাখিনি যেটো আৱাজ যোজনা যেটো টকা হয় টকাখিনি আপুনি লাভ কৰিবলৈ সক্ষম হৈ পৰিব এনেদৰে আপোনাৰ যেটো নেম হয় নেমটো আপুনি সম্পূৰ্ণ নেমটো আপুনি ইয়াতে চেক কৰিব পাৰিব সম্পূৰ্ণ ভিলেজৰ আপোনাৰ নেমটো চেক কৰিব পাৰিব সো আশা কৰিছো ভিডিঅ'টো হেল্পফুল হৈছে বন্ধু বান্ধৱীলৈ বেছি শ্বেয়াৰ কৰি দিব আৰু যিহেতু চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ পাহৰি নাযাব জয় হিন্দ জয় অসম